FLN মানে FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি, যাক এতিয়া সমগ্ৰ ভাৰততে নিপুণ ভাৰত নামেৰে এটা মিছন গঠন কৰি প্ৰত্যেকখন স্কুলতে শিক্ষকসকলক প্ৰশিক্ষিত কৰা হৈছে সেই বিষয়ে, যাতে শিশু স্বাক্ষৰ আৰু গাণিতিক জ্ঞান লাভ কৰে। সেই লক্ষ্য বা উদ্দেশ্য সফল কৰাৰ মানসেৰে আমিও অতি আগ্ৰহেৰে এখন বিদ্যালয়ত প্ৰশিক্ষণ ল'বলৈ উপস্থিত হওঁ। প্ৰথমে চাই লওঁ বিদ্যালয়খনৰ চৌপাশ কেনেকুৱা। পতাকা উত্তোলন কৰা ঠাইখন কিন্তু ধুনীয়াকৈ সজোৱা হৈছে স্কুলখনত। আমি আনৰ ঘৰলৈ গ'লে যেনেকৈ আনৰ ঘৰত কি সজোৱা হৈছে, কি সজোৱা নাই, বাহিৰে ভিতৰে কি আছে ভালকৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আনৰ স্কুলখনতো কেনেধৰণে সজোৱা হৈছে তাক আমি চাৰিওপিনে চাবলৈ এনেকৈ যাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী উৎপল দলে। কোন ক্লাছ? ক্লাছ 7। এইখন স্কুলখনৰ পাছপিনে ৰানিং ৱাটাৰ ছিষ্টেম, ৰান্ধনি গৃহ আৰু লেট্ৰিন বাথৰুম ধুনীয়াকৈ আছে। স্কুলখন এমেলগেমেটেড স্কুল হয়। এইখন বাঁহৰ বেৰেৰে সজোৱা হৈছে, হ'লেও অফিচ হয়, কাৰ্যালয়। ইতিমধ্যে CRC আহি পালেহি। আমি কাৰ্যসূচী আজিৰ আৰম্ভ কৰিব লাগিব। এনেকৈ দিনটোৰ কাৰ্যসূচী পবিত্ৰ এটা কৰ্মৰে অৰ্থাৎ গছপুলি ৰোপণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। এয়া আমাৰ সমন্বয়ক মহোদয় আৰু যিখন স্কুলত হৈছে ট্ৰেইনিংটো সেইখন স্কুলখনৰ প্ৰধান শিক্ষক মহোদয়। ইয়াৰ পাছতে আমি স্থানৰ সুবিধা অনুসৰি আৰু তাৰ পাছতেই বিভাগীয় নিৰ্দেশনা অনুসৰি আমি প্ৰাতঃসভাত থিয় হওঁ। আৰু তিনিখন ক্লাছৰ আৰপি মহোদয় ছাৰ হ'ব। এনেদৰে জ্যেষ্ঠ ছাৰ এজনৰ ভাষণেৰে দিনটোৰ মডিউল আৰম্ভ হয় আৰু এক্টিভিটিসমূহ ধুনীয়াকৈ কৰিবলৈ গ্ৰুপ পৰ্যায়ত ভাগ কৰা হ'ল। আৰু গ্ৰুপ পৰ্যায়ত আমাৰ গ্ৰুপটোৰ নাম বৰদৈচিলা। তেনেকৈ আগবেলাৰ মডিউল শেষ কৰি আমি খাদ্য খাবলৈ বহোঁ। এনে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ আপ্যায়ন কিন্তু প্ৰশংসা নকৰি নোৱাৰিলোঁ। ভৱিষ্যত এনেকৈয়ে আগুৱাই যাওক তাকে কামনা। এনেদৰে খাই বৈ লোৱাৰ পাছত খাদ্যটো যাতে ডাইজেষ্ট হয় সেইকাৰণে সকলোৱে এখন্তে। বন্ধুসকলে এই ফুলটোৰ নাম আপোনালোকে ক'ব নেকি? আজিকালি প্ৰায় এইটো ফুল চবতে দেখোঁ, ধুনীয়া আছে। মাটিকে চুমিলো, এই মাটিতে জীৱন ছবি আঁকি আঁকি মচিলো। আৰু মাজে সময়ে এনেকৈ ছাৰসকলৰ আমোদজনক কিছুমান প্ৰদৰ্শনেৰে আৰু নেক্সট ডে এনেকৈ খেলা ধূলাৰ মাজেৰে দিনটোৰ আৰম্ভণি হয়। স্কুলখনত উপস্থিত হয় সকলোৱে ল'ৰাবিলাকৰ সৈতে খেলি, আৰু ক্ৰিকেট বুলি ক'লেতো মোৰ বাবে জানটো দি দিব পাৰোঁ ক্ৰিকেটত। যিহেতু ট্ৰেইনিঙৰ সময়
আহি পৰিছে, গতিকে সোমাই যাব লাগিব। ৰাষ্ট্ৰীয় সংগীতেৰে এনেকৈ আকৌ দিনটোৰ কাৰ্যসূচী আৰম্ভ। যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলপ্ৰিয়, খেলি আনন্দ পায়, খেলি শিকি ভাল পায়, সেইকাৰণে সিহঁতক খেলৰ মাধ্যমেদি এনেকৈ শিকোৱাৰ মানে যিটো খেলেৰে শিকোৱাৰ মানে মাধ্যম, সেইটো আমি আমাৰ সমল ব্যক্তিসকলৰ আগত প্ৰকাশ কৰিলোঁ। ৰেলগাড়ী যায় মই নাচে ৰেলত উঠি কল কমলা খাই আপোনালোকৰ ভাতে যাওঁতে ভোক লাগিব নহয়, কল কমলা বাটত কিনি ল'ব লাগিব আৰু খাই ল'ব লাগিব। যিহেতু শিক্ষকসকলক গ্ৰুপত সজোৱা হৈছে, সেইকাৰণে নিজৰ নিজৰ গ্ৰুপে এতিয়া এনেকৈ একোটা শৈলী লয়। আৰু আমাৰ গ্ৰুপটোৰ নাম যিহেতু বৰদৈ চিলা, সেইকাৰণে আমাৰ গ্ৰুপেও এনেকৈ ধ্বনিৰ ক্ষেত্ৰত যি সজাগতাৰ প্ৰয়োজন সেই সম্পৰ্কীয় কিছুমান পইণ্ট লিখিলোঁ। আৰু এনেকৈয়ে নেক্সট দিনাখনৰ কাৰ্যসূচীও হৈ গ'ল। দ্বিতীয় বেলা গৈ এইটো আছিল শেষৰটো দিন। সেইদিনাখন আমাৰ পাঠ পৰিকল্পনা লিখিলোঁ আৰু আমাৰ কবিতা লিখা এইখিনি কাম বাকি আছে, এইবিলাক আপোনালোকৰ সহযোগিতা নিশ্চয় থাকিব, গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এই দুআষাৰ সকলো সুবিধা পোৱাৰ বাবে আপোনালোক সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰি মই দুআষাৰ সামৰিছোঁ। ধন্যবাদ। বৰদৈ চিলা জখলা নিপুণ, এই তিনিটাৰ ওপৰত বেছ কৰি এটা কবিতা। অৱশেষত এইখনেই কবিতা। যিহেতু আমাৰ গ্ৰুপটোৰ নাম আছিল বৰদৈ চিলা, এতিয়া ওলাই আহিছোঁ মই বৰদৈ চিলা হয় বুলি আৰম্ভ কৰিলোঁ। আৰু আমাৰ প্ৰাচীৰ পত্ৰিকাখনৰ নাম আছিল জখলা আৰু অভিযানটোৰ নাম আছিল নিপুণ, সেই ওপৰত বেছ কৰি লিখিলোঁ। 1ৰ পৰা 26লৈকে আমি সংজ্ঞা এনেকৈ লিখি আনিছোঁ। এইটো 12 হ'ব। কেলৈনো এককৰ স্থানত কিমান আছে? 2 আছে আৰু দশকৰ স্থানত 1 আছে। দশক মানে 10, 10 2 12। প্ৰত্যেকখন গ্ৰুপে এনেকৈ শিকন পদ্ধতিসমূহ প্ৰদৰ্শন কৰে। জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ, মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰভাত, তাৰে গান হওক ধন্য, হওক সমবেত কণ্ঠ অনন্য। ধ্বংসমুখী দৃষ্টিভংগী কিম্বা অনুমালিন্য, এয়া নহয় মোৰ গানৰ লক্ষ্য, লক্ষ্য শান্তি অনন্য। মোৰ গান হ'ল তুমি ৰাজ ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবি। তুমি হত জীৱিত হাতৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাদের মধ্যে আছে ইমান প্রভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতু। আৰু বেছি পৰ নাই, দিগন্ত প্ৰহাৰী হও লহ লহ জিহ্বা মেলি সকলো জানি উঠিছে এটি দুটি কৰি পতংগতা
বাহ বাহ, অদ্ভুত প্ৰতিভা। এয়া দেখিলাই নহয়, শিক্ষকসকলে যে কিমান প্ৰতিভাসম্পন্ন ব্যক্তি হ'ল। আৰু মাজে সময়ে কিছুমান কমেডিয়ান ছাৰৰ কমেডিৰে আমোদজনক দৃশ্য। এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে কেনেকৈ প্ৰশিক্ষণৰ দিনবোৰ গ'ল গমকে নাপালোঁ। ফাইনেলি জখলা নামৰ আলোচনীখন এনেকৈ উন্মোচন কৰোঁ। প্ৰত্যেক সহযোগিতাক ধন্যবাদ থাকিল। এতিয়া মই এই সম্পৰ্কে দুআষাৰ কৈছোঁ। আজি আমাৰ প্ৰশিক্ষণস্থলীত উপস্থিত থকা চৰকাৰৰ আৰ্পিসকল, সম্পাদনা সমিতিৰ সকলো সদস্যসকল, সদস্য শ্ৰীযুত প্ৰসন্ন গগৈ, কমলেশ্বৰ চৌতান, উমা চেত্ৰী, হৰেণ মিশ্ৰং, ডাল সিং পেগু, ৰাজীৱ পেগু, অসীম কুমাৰ দাস, দিব্যকান্ত পেগু, দধি বৰ বাহানাছিল, নৱজ্যোতি বৰুৱা, কবিতা এটা ৰাস্তা এটা যাত্ৰা, ফৰিন্দ হাতী বৰুৱা, বিপুলৰ হাপুন, উমেশ্বৰ ফুলি, খিৰিকীয়েদি নন্দ গগৈ, নুফুলিবা তুমি হেৱানী হৈ, জাহিছুল ইছলাম, বৰদৈ চিৰা, কমলেশ্বৰ চৌতান, স্বাধীনতা পংকজ। এনেকৈ শেষ দিনটোত উপস্থিত আমাৰ BRP ছাৰে আমাৰ নামবিলাক মেগাজিনত জড়িত থকাসকলক উদ্দেশ্য কৰি কিছু কথা কয় তেওঁ। আৰু সম্পাদকীয় কলমক এনেকৈ জনায়, জীৱনেই শিক্ষা অবিহনে জীৱন অসাৰ। শিক্ষা সঠিক ৰূপত উপনীত হোৱাৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৰিহণা অতুলনীয়। শিক্ষা প্ৰধান শিক্ষক হিচাপে আৰু সেইখনেই আমি শিক্ষকসকলে সৃষ্টি কৰা জখলা। সদৌ শেষত সকলোৰে ঘৰা ঘৰি